I'm making a video. Hokole ka sonne moi video arambo koresu Jitas blog. Aji শিবরাত্রি বিলক মই ভিডিও বনাইছি ঘৰত এতিয়া ৰং সং কৰি হৈ গল কালিয়াটি কৰিব নোৱাৰিলো আজি ৰাতিপুৱা উঠি কিনে এইবোৰ কৰিছো অলপ চলপ আৰু এফালে বাবা ইয়াত সৰুতে তুলসী পুলি ৰুই আছে এটো নেজানো কেলে ৰুই আছে খালি এটো গম পাইছো আৰু লগাই কিনে ৰং চং কৰি হৈ গল দাদাহতি অলপ বাছি থকা কামখিনি কৰি আছে ইয়াত বুলি গুৰে নতুন নতুন পৰ্দা চটা লগাই দিছে ইয়াৰ মজা আৱাৰ আসন So guys, এতিয়া মই গা সা ধুই কিনে আপোনালোকক লগ কৰি দিম গা সা ধোৱাৰ পিছত এতিয়া মই গা সা ধুমগে বাই বাই Hey guys, মই গা সা ধুই ৰেডি হৈ গলো এতিয়া পূজা সুজা হ'ব বাৰু আৰু ইয়াত ধোৱা হৈ গল আৰু ইয়াত গুৰে পৰ্দা চটা লগাই দিছে ধুনিয়াকে তাতে পৰ্দা চটা লগা হৈ গল কমপ্লিট কে এতিয়া ইয়াত পূজাটো হ'ব আৰু পাৰ্টি এনেকা দেখিছে ধুনিয়া আৰু ভিতৰ একদম চাফা টাফা কৰি কিনে পূজাৰ আয়োজন এফালে ফল কাটি আছে বাবা আৰু বিন মুলাই মানুহখিনি ইয়াত বহি কিনে গা সা নধুৱাকে বহি আছে এই বনাই আছে খিচুড়ি পূজা কমপ্লিট হৈ গল এতিয়া মেন পূজাটো বাহিৰত কৰি দিওঁ মেন পূজা বুলি সেকেন্ড পূজা তাত ইয়াৰটো কমপ্লিট হৈ গল এতিয়া তাৰ বনি আছে খিচুড়ি মানে আধা বনি হল আৰু আধা বনি আছে গাইস সবজি খিচুড়ি মানে বয়েত বনা দিছে আলু ভাজি কিন্তু মই খিচুড়ি নেখাম আলু ভাজি নেখাম লগত দুটো খাম বাৰু মানে হৈ গল ৰেডি গাইস এতিয়া খিচুড়ি খোৱাব আৰু আমাৰ কাম কৰাটো কাম কৰি আছে খিচুড়ি কেনেকুৱা ও খিচুড়ি টেস্টি মজা এফালে সবে খোৱা আৰম্ভ কৰিছে আৰু আমাক দুটাক এনেকাই থৈছে আমাক খাবই নাই দিয়া গাইস আমাৰ খিচুড়ি খোৱাৰ লাষ্ট টিপেটো সবে খাই আছে যেতিহতি সবে জানাহতি আৰু আজি মানে আছিল আশা কৰোঁ সকলো আজি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব যিকোনো সাবস্ক্ৰাইব কৰিব লগ কৰি মেছেজ বাই